পশ্চিম কাৰ্বি আংলং জিলাত বিজেপি দলৰ নতুন স্থায়ী কাৰ্যালয়ৰ শুভ উদ্বোধন। পশ্চিম কাৰ্বি আংলং জিলাৰ নতুন ঘিলানীত যোৱা 23 মাৰ্চ তাৰিখে বিজেপি দলৰ স্থায়ী কাৰ্যালয়ৰ শুভ উদ্বোধন কৰা হয়। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ নামেৰে নামাকৰণ কৰা উক্ত কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে যোৱা 23 মাৰ্চৰ পৰা ডংকামুকাম স্থিত ডংকা চাৰ্পত অনুষ্ঠিত হৈ থকা 30 সংখ্যক কাৰ্বি লামেট আমেৰৰ দ্বাৰা আয়োজন কৰা মুকলি সভাতো মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে। মুকলি সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সৰ্বাংগীন উন্নতিৰ বাবে বহুকেইটা আঁচনি ইতিমধ্যে অসম চৰকাৰে গ্ৰহণ কৰিছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। কাৰ্বি আংলং জিলাৰ উন্নয়নৰ হকে কৰিবলগীয়া কামসমূহৰ বাবে ল'বলগীয়া বাজেটৰ সিদ্ধান্তসমূহ এতিয়াৰে পৰা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে নিজাববীয়াকৈ স্বতন্ত্ৰভাৱে ল'ব পাৰিব। কাৰ্বিসকলৰ ভাষা, সাহিত্য চৰ্চা আৰু উন্নতিৰ বাবে বাৰ্ষিক বাজেট অধিৱেশনত 29 কোটি টকা ধৰা হৈছে বুলিও কোৱা হয়। লগতে কাৰ্বি ভাষাত সাহিত্য চৰ্চা কৰা ব্যক্তিসকলক বছৰি সাহিত্য পেঞ্চন দিয়াৰ কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে বুলিও তেওঁ ভাষণ প্ৰসংগত কয়। কাৰ্বি আংলঙৰ বাজেট নিৰ্দিষ্ট টকাৰ ওপৰত ভিত্তি কৰি কাৰ্বি আংলঙৰ বিধানসভাই বা কাৰ্বি আংলঙৰ কাউন্সিলে ঠিক কৰিব, অসম বিধানসভাই ঠিক নকৰে। কাৰ্বি আংলঙত ইয়াৰ পুঁজি ক'ত কেনেকৈ ব্যৱহাৰ হ'ব সেই সিদ্ধান্ত কাৰ্বি আংলঙত হ'ব। তাৰ পৰিপ্ৰেক্ষিতত কাৰ্বি আংলঙৰ স্বায়ত্ত শাসিত পৰিষদৰ হাতত এতিয়া পুঁজিৰ পৰিমাণ বৃদ্ধি পাব আৰু কাৰ্বি আংলঙৰ বাবে কাম কৰিবলৈ তেওঁলোকে সুবিধা পাব। কাৰ্বি লামেটামে মোক অনুৰোধ কৰিছে যে 8 শিডিউলত লেংগুৱেজ আনিব লাগে। তাৰ বিষয়ে মই মোৰ উল্লেখযোগ্য কথাখিনি মই উল্লেখ কৰিছোঁ। ডিফুত এখন ইঞ্জিনিয়াৰিং কলেজ, কাৰ্বি আংলঙত এখন বিশ্ববিদ্যালয়, কাৰ্বি আংলঙৰ স্কুলত লেংগুৱেজ টিচাৰ ৰেগুলাৰাইজেশ্যন, কাৰ্বি লামেটামেৰ বাবে এটা স্পেচিয়েল ফাইনেন্সিয়েল পেকেজ আৰু আমাৰ ইয়াতে প্লেইনছত থকা কাৰ্বি লোকসকলৰ বাবে এখন কাৰ্বি ৱেলফেয়াৰ কাউন্সিল, লগত আৰ্টিকল 244A ধৰি সকলো কথা এই মেমৰেণ্ডামত উল্লেখ কৰিছে। আমি এই সকলো কথাই অত্যন্ত গুৰুত্ব সহকাৰে বিবেচনা কৰিম আৰু কাৰ্বি লামেটামে আৰ্থিকভাৱে সম্পূৰ্ণ শক্তিশালী কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰে সকলো ফালৰ পৰা সহায় কৰিব বুলি মই পুনৰবাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছোঁ। আনপিনে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্বি আংলং জিলাৰ সকলো পৰ্যায়ৰ সংখ্যকসকলৰ উন্নয়নৰ বাবে লোৱা আঁচনিসমূহৰ কথাও তেওঁৰ ভাষণ প্ৰসংগত উল্লেখ কৰে। তেওঁ কয় যে কাৰ্বি ভাষাৰ বিষয় শিক্ষকসকলৰ বাবে 16,000 টকা আৰু চৰকাৰী গাঁওবুঢ়াসকলৰ বাবে 3,000কৈ টকা দৰমহা হিচাপে দিয়াৰ কথা ঘোষণা কৰে। লগতে তেওঁ এই বুলিও ঘোষণা কৰে যে কাৰ্বি লোক সংস্কৃতিৰ তথা কাৰ্বি যুৱ মহোৎসৱৰ বাবে বছৰি 2 কোটি আৰু কাৰ্বি লামেট আমেৰৰ বাবে 70 লাখ টকা কাৰ্বি আংলং জিলাৰ বাজেটত ধাৰ্য কৰা হৈছে বুলি তেওঁৰ ভাষণত উল্লেখ কৰে। প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদক স্বতন্ত্ৰভাৱে তথা নিজাববীয়াকৈ বাজেট প্ৰস্তুত কৰাৰ অধিকাৰ দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আন্তৰিকতাৰে শলাগ লয়। ইয়াৰ উপৰি কাৰ্বি আংলং জিলাৰ প্ৰদেশীকৃত বিদ্যালয়সমূহত কৰ্মৰত শিক্ষকসকলৰ পদবী অনুসৰি বিগত কালছোৱাত পোৱা দৰমহাৰ পৰিৱৰ্তে এক উপযুক্ত দৰমহা দিয়াৰ বাবেও বাজেটত ধাৰ্য কৰা হৈছে বুলিও তেওঁৰ ভাষণত উল্লেখিত কৰে। 30 সংখ্যক কাৰ্বি লামেট আমেৰৰ দ্বাৰা আয়োজন কৰা এই অধিৱেশনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে টিম কাৰ্বি আংলং সদস্য তথা MSC সকল বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিনকে প্ৰমুখ্যে কৰি বিজেপি দলৰ সকলো দলীয় সতীৰ্থ কৰ্মকৰ্তাসকলক উপস্থিত থাকে। এই সংক্ৰান্তত সবিশেষ জানিবৰ বাবে আহকচোন চাওঁ আমাৰ 365 নিউজ ইণ্ডিয়াৰ ডংকামুকামৰ সাংবাদিকে যুগুত কৰাত কেলভিন টেৰাঙৰ এক প্ৰতিবেদন। লগতে খেৰণিৰ পৰা সহযোগ কৰিছে জয়ৰাম কাঠাৰে।
Dr. Himanta Biswa Sarma Gaheto Bhat, Autonomy Power of Kilometer Bhat, Soladong Budget KJP, Soladong Budget itu cekha kaja kau itu banyak kilo, kajian terus konselor dan kian, development kamanten, GIA tangkai sabjina prepare itu, karbi kami ramai bantah, lagi koi bhakon si, tukian nak, toksikia betul betul itu, 70 lakh nato balikan sekamai, onmanyo rai sokol, amar, bhaga jonoprio. Honorable Chief Minister, Dynamic and Energetic, Dr. Himanta Biswa Sarma Dauriya, Pun Prathombar, Karbi Anglongor karone, Swatantro, Sadhin, jitu niki amar, budget, jitu amar budget, jitu preparation kora, budget jitu break up kora, hey udhikar to, amar Karbi Autonomous Council orpon kora hoise. Tar loge loge ami Karbi Lombe Tamayon karone তেখেতসকলৰ বছৰ কিয়া দিছে তেওঁলোকৰ আমাৰ ভাষা হাইতো জীয়াই ৰখা স্বাৰ্থ কাৰ্বি নামে নামাই বছৰ এটা ৰাজহুৱা সভা পাতে তাৰ কাৰণে কাৰ্বি অটোনমাছ কাউন্সিল পুঁজিৰ পৰা 70 লাখ টকা এবাৰ অন্তৰ্ভুক্ত কৰা হৈছে তাৰ কাৰণে মই অনাৰেবল চিফ মিনিষ্টাৰ ডাঙৰীয়াক ধন্যবাদ দিছোঁ কাৰ্বি আংলং ৰাইজৰ হৈ এটা উদ্দেশ্য হিচাপে শুনে আৰু এইখন সকলোৱে হাত ওপৰত ৰাখিব আৰু পোনপ্ৰথম কাৰ্বি যুৱক উৎসৱ কাৰ্বি ইউথ ফেষ্টিভেলৰ কাৰণে আমি কাৰ্বি অটোনমাছ কাউন্সিল আৰু ষ্টেট এছঅ'পিৰ জৰিয়তে আমি কাৰ্বি অটোনমাছ কাউন্সিলৰ বাজেটত 2 কোটি টকা আমি বাজেটত অন্তৰ্ভুক্ত কৰা হৈছে তাৰোপৰি হিচাপে নাকি কোটিং একাংকালেকো কাৰ্বি মিছন চৰমাজে কাটাবলে ভাগ নিয়ম কাৰ্বি অটোনমাছ কাউন্সিল পেন্ডিং করলো কোন প্রথমবার কার্বি আংলঙৰ বহুতো এথনিক ট্রাইবস আছে বেলেগ বেলেগ ঠাইত অফিস তেখেতসকলক ফিছৱেল পাতিবৰ কাৰণে প্ৰত্যেক জাতি ৰেংমানৰ পৰা আৰম্ভ কৰি টাই আহোম পৰা আৰম্ভ কৰি আৰু মন্টাৰ স্পিকিং পৰা আৰম্ভ কৰি কিবা সাহিত্য সভাৰ পৰা আৰম্ভ কৰি আৰু লগতে বড়ো সাহিত্য সভাৰ পৰা আৰম্ভ কৰি ডিমাচা কিছুমান ফিছৱেলৰ পৰা আৰম্ভ কৰি যিবিলাকৰ খাচী ফিছৱেল আছে তেওঁলোকৰ আৰু আৰ্থিক যেটা আমার বাংলা ফিছৱেল হয় গাঁওবিলাক তেখেতসকলৰ কাৰণে আমি বাজেটৰ প্ৰত্যেক জাতিৰ কাৰণে আমি এথনিক ফিছৱেল পাতিব কাৰণে কাৰ্বি অটোনমাছ কাউন্সিলত আমি অন্তৰ্ভুক্ত কৰা হৈছে আমাৰ কাৰ্বি অটোনমাছ কাউন্সিলত চৰকাৰী কামবিলাকৰ কাৰণে আগতে মাত্ৰ 700 টকা দৰমহা পায় কিন্তু এবাৰ আমাৰ বাজেটত ব্ৰেকআপ কৰা আমাৰ অধিকাৰ দিয়াৰ লগে লগে কাৰ্বি আংলঙৰ যিমানখিনি চৰকাৰী কামবোৰ আছে তেওঁলোকৰ কাৰণে আমি 3000 কৰি মান্থলি তেওঁলোকৰ বাজেট অন্তৰ্ভুক্ত কৰা হৈছে কাৰ্বি আংলং অটোনমাছ কাউন্সিলত বাজেট অৰ্পণ কৰাৰ লগে লগে কাৰ্বি লেংগুৱেজ টিচাৰৰ কাৰণে আমি প্ৰত্যেক কাৰ্বি লেংগুৱেজ টিচাৰৰ আমাৰ ভাষা ন্যায় ৰখা স্বাৰ্থত আমি কাৰ্বি লেংগুৱেজ টিচাৰৰ কাৰণে প্ৰত্যেকজন কাৰ্বি লেংগুৱেজ টিচাৰৰ 16,000 পাৰ মাহ আমি চেলাৰী তেওঁলোকৰ কাৰণে দিয়া হৈছে লাসি কম বলে তো কার্বি আংলং কাপাচিং ভুটিয়া ফান আপ্রাং প্রান্তমে এসসি কচেরি হোটেলে স্টেট গভর্নমেন্ট পেন এমইউ যেতক সেন্ট্রাল গভর্নমেন্ট পেন এমইউ যেতক মেমোরেন্ডাম সেটেলমেন্ট মেমোরেন্ডাম আন্ডারস্ট্যান্ডিং হলদা তক ওয়াইটা ক্রস আপ এন্ড দলো যে বাজেট আমি ধান কাছি দিয়া দিয়া তক long nantiku sita lasot state government asor dipedan nole to je amar SSC haro rabulat kendra sarkar aro rajya sarkar Karbi Autonomous Council dite SSC ase Dr. Joyjor Obdi Dawla Niketa jetu স্বতন্ত্র অধিকার যেটো কি বাজাৰৰ প্ৰিপাৰেচন অধিকাৰ হেতু দিব লাগে বুলি এমইউ স্বাক্ষৰ কৰা হৈছে কিন্তু তেতিয়া পৰা স্বাক্ষৰ কৰিলেও আমার সেই অধিকারটা আমাক দিয়া নাই কোন প্রথমবার আমার ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙৰীয়া আমার এইটো অর্পণ করা হয়েছে এইটো তেখেতসকল আমার যিবিলাকৰ অপজিশন আছে তেখেতসকল আমাক আদৰণি কৰিছে গতিকে এবাৰ পৰা আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিলত
যিমানখিনি এমইচি আছে এমইচি লোকেল এৰিয়া ডেভেলপমেণ্ট ফাণ্ড আমি 1 কোটি টকা কৰি আমি লোকেল এৰিয়া এমইচি ডেভেলপমেণ্ট ফাণ্ড আমি বাজেটত অন্তৰ্ভুক্ত কৰা হৈছে। এনেধৰণৰ যিবিলাকৰ ভেঞ্চাৰ স্কুল আগতে তেওঁলোকৰ যিমান নন প্ৰভিন্সিয়েল স্কুল আছে কাৰ্বি আংলঙত এম স্কুল পৰা আৰম্ভ কৰি হাই স্কুল পৰা আৰম্ভ কৰি জুনিয়ৰ কলেজ আৰু কলেজলৈকে বহুতো ভেঞ্চাৰ স্কুল আছে। সেইবিলাক তেওঁলোকৰ প্ৰিন্সিপালবিলাকৰ দৰমহা প্ৰায় মাত্ৰ 6,000। কিন্তু যেতিয়া অসম চৰকাৰে 2017-18 যিটো নেকি ভেঞ্চাৰ স্কুলত MMNP ৰাণা পাছ কৰা তেখেতসকলৰ যিটো দৰমহা দিছে এবাৰ কাৰ্বি আংলং কাউন্সিলত পুঁজিৰ পৰা আমি যিটো 6,000 ঠাইত আমি 36,000 তেওঁলোকৰ দৰমহা আমি দিছোঁ। এবাৰ বাজেটত তেওঁলোকৰ কাৰণে ভাইচ প্ৰিন্সিপাল কাৰণে 30,000 আৰু লগতে প্ৰফেচাৰ বা টিচাৰ্ছৰ কাৰণে 20,000 আমাৰ বাজেটত অন্তৰ্ভুক্ত কৰাইছে। আগতে টিচাৰ্ছবিলাক কিমান দৰমহা পায়? মাত্ৰ 4,000 দৰমহা পাইছে। কিন্তু এবাৰ বাজেটত আমাৰ বাজেটত প্ৰিপেৰেশ্যন অৰ্পণ কৰাৰ লগে লগে আমি প্ৰত্যেকজন ভেঞ্চাৰ স্কুল টিচাৰে পাব 20,000 কৰি তেওঁলোকৰ দৰমহা পাব। লাচি দল মাৰিলে এটো কাৰ্বি আংলঙৰ বেটিং ধৰিয়া ভাগ লাচি লাহেকে দৈয়া বাগে বেষ্ট কাৰ্বি আংলঙৰ নাইটো থেগলম্প দেখানে নন বিএড কলেজ কাম আৰম্ভ হৈ আছে। 200 পেজ কাম চলি আছে। West Karbi Anglong District Hospital, East Karbi Anglong Bukadal, 100 পেজ কাম চলি আছে। West Karbi Anglong Tech College কাম চলি আছে। East Karbi Anglong Government Law College কাম চলি আছে। Government Law College একদম চেক মন দন্নালে হয়নি স্কুল তো ভাল সেকশন হলো একলব্য স্কুল একদম ভাল লং ভয় স্কুল এটা একলব্য স্কুল টোটাল আছে রেসিডেন্সিয়াল স্কুল 50 কোটি টকা আঁচনিৰ কেন্দ্ৰ চৰকাৰৰ পৰা সেকশন কৰা হৈছে। এইটো একমাত্ৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সহায়িকা কৰাৰ কাৰণে আমি সক্ষম হৈছোঁ।